আহকচোন আজি আমি আপোনালোকৰ ইতিহাসে গৰকা ছটাই পৰ্বতৰ লগত চিনাকি কৰি দিওঁ। এই আমি ছটাই পৰ্বতলৈ গৈ আছোঁ। বৰ্তমান আমি পাহাৰ পাইছোঁহি। ইয়াত দলং এখন পাইছোঁ। দলংখন পাৰ হৈ যাম। দলংখন এখন নৈও আছে, সৰু নৈ, বৰ বেছি ডাঙৰ নহয়। কাষে থিয় সেউজীয়া কি যে অনবদ্য, এয়াই হৈছে ছটাই পৰ্বত। কাষে কেৱল সেউজীয়া সেউজীয়া প্ৰকৃতিৰ ৰূপ। এয়াই হৈছে ছটাই পৰ্বত। মুধৰি পাইছা? মোলে এটা না। এয়া আমি পৰ্বতৰ ফল খাইছোঁ। ইয়াৰ সোৱাদ যথেষ্ট বেলেগ। আপোনালোকেও আহকচোন এবাৰ এই সোৱাদ লওকহি। পৰ্বতৰ কাষতে ঘৰ এটি দেখা পালোঁ আৰু কাষলৈ আমি গ'লোঁ। তাতে আমি ৰবৰ গছৰ গাখীৰ দেখা পালোঁ। কাষতে দুটা মেচিনো দেখা পালোঁ। দাদা এজনৰ ৰবৰ কেনেকৈ বনাই তাৰ কিছু কথা আমাক ক'লে। এয়া হৈছে ৰবৰৰ গাখীৰ। এয়া পৰ্বতৰ মাজেৰে বৈ অহা এখন নিজৰা। চাওক কিমান ধুনীয়া পানী ইয়াৰ। আমি তাতে হাত মুখ ধুলোঁ। পৰ্বতৰ ওপৰলৈ আমি লাহে লাহে আগবাঢ়িবলৈ ল'লোঁ। চাৰিওফালে চাওক অকল সেউজীয়া সেউজীয়া গছ গছনিৰে ভৰা। আমি পৰ্বতলৈ আগবাঢ়ি গৈ আছোঁ।
ৰবৰ গছৰ বাতি ইয়াতে কাটি দিয়ে। ইয়াৰ পৰা আঠাটো ওলাই আহি এই বাতিটোত জমা হয়। এতিয়া পানী বৰ্তমান জমা হৈ আছে। আমি বৰ্তমান ওপৰ পৰা হৈছে আৰু অলপমান উঠিম। চাওক এইবিলাক বহুত ওখ ওখ পাহাৰ এইবিলাক। এয়া আমাৰ লগৰ কেইজন চাঙত বহি আছে। ভাগৰ লাগিছেনে? বহুত গৰম দেই। মজা লাগিছে ইয়াত আহি। জ্যোতিষমান কোৱাচোন কেনেকুৱা লাগিছে আজি আহি? আজি বহুত ভাল লাগিছে। যিমানটো ভাবিছিলোঁ গৰম দিনত মহ জোক বেছি ওলাব বুলি পাহাৰত, সিমানটো নাই। বহুত ভাল লাগিছে। বহুত গৰম ইয়াত। এয়া আমাৰ অসমখন বহুত ধুনীয়া লাগিছে ইয়াৰ পৰা চাবলৈ। কেমেৰাত ইমান ধুনীয়াকৈ আমি দেখাব পৰা নাই, তথাপি যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ। এয়া আমাৰ দেখাইছোঁ আপোনালোকক। এইখনে হৈছে আমাৰ অসম। এইখনে হৈছে আমাৰ অসম। আমি বৰ্তমান নাগালেণ্ডৰ পাহাৰত আছোঁ। আৰু আমি চুঙাত চাহ বনালোঁ, চাহ খালোঁ। চাহ খাই আমি ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো ইমানেই আছিল আজিলৈ। বাই বাই, ধন্যবাদ।